friends, তোমালোকক মই মোৰ চেনেল কুহি কুহিলৈ স্বাগতম জনাইছো। আজি মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ক'বলৈ ওলাইছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম 1449 চনত নগাঁৱৰ বৰদুৱাৰ আলিপুখুৰী নামৰ ঠাইত হৈছিল। তেওঁৰ দেউতাকৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধা দেৱী আছিল। তেওঁ এগৰাকী ধৰ্ম প্ৰচাৰক, সুগায়ক, কবি, অভিনেতা, সমাজ সংগঠক আৰু চিত্ৰকাৰো আছিল। শংকৰদেৱৰ মাক দেউতাক সৰুতে ঢুকাইছিল। সেইবাবে আইতাক হেৰকুটিয়ে তেওঁক চোৱা চিতা কৰিছিল। সৰুতে শংকৰদেৱে পঢ়া শুনা কৰি ভাল নাপাইছিল। তেওঁ খেলিহে ভাল পাইছিল। 12 বছৰ বয়সত আইতাকে তেওঁক মহেন্দ্ৰ কন্দলী টোলত নাম লগাই দিছিল। কহ শিকি তেওঁ কৰতল কমল নামৰ কবিতাটো লিখিছিল। ইয়াৰ পিছতে মহেন্দ্ৰ কন্দলীয়ে তেওঁক দেৱ উপাধি দিছিল। তাৰ পিছৰ পৰাই তেওঁক শংকৰদেৱ বুলি সকলোৱে মাতিছিল। অসমত তেওঁ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। এই ধৰ্মৰ মূল আধাৰ হ'ল ভাগৱত গ্ৰন্থ। এই ধৰ্মত বলি বিধান, পূজা পাতল, মূৰ্তি পূজা আদি নাই। এই ধৰ্মৰ মূল হৈছে এক দেৱ এক খেপ, একে বিনা নাইক্য। 1568 চনত তেওঁৰ মৃত্যু হয়। তেওঁ বহুত পুথি ৰচনা কৰিছিল। তাৰে ভিতৰত কীৰ্তন ঘোষা, চিহ্ন যাত্ৰা, হৰিচন্দ্ৰ উপাখ্যান আদি। মহাপুৰুষ জনাই সৃষ্টি কৰা নামঘৰ আৰু সত্ৰ অসমীয়া কৃষ্টিৰ বৰ খুঁটা। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? লাইক কমেণ্ট কৰিব দেই। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।